তো ফাইনেলি আহি গ'ল বিকাশ দাৰ নতুন চং যাত্ৰা। বন্ধুসকল এই গানটোৰ পোষ্টাৰ বৰ্তমান তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিছে। বন্ধুসকল বিকাশ দাই কৈছিল যে তেওঁৰ চেনেলত যেতিয়া 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেওঁ এটা গীত মুক্তি দিব, যোনটো গীতৰ নাম হৈছে যাত্ৰা। বন্ধুসকল এই গীতটি 20 নৱেম্বৰ অৰ্থাৎ অহা দেওবাৰে মুক্তি দিব। বন্ধুসকল এই গীতটি শুনিবলৈ আপোনালোকৰ কোনে কোনে এক্সাইটেড হৈ আছে বা কোনে কোনে অপেক্ষা কৰি আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল এই গীতটিৰ অৰ্থাৎ যাত্ৰাৰ পোষ্টাৰখন এই ধৰণে বনোৱা হৈছে আৰু অসমৰ ৰাইজৰ পৰা তেওঁ অলপ সহায় বিচাৰিছে। তেওঁ কি সহায় বিচাৰিছে চাওঁচোন বলক। সকলোকে বহুত বেছি মোৰ মনৰ পৰা থেংক ইউ ছ' মাছ। আপোনালোকে যোনে যোনে যাত্ৰাৰ ফটোখন ষ্টৰি দি আছে তাৰ বাবে বহুত বেছি ধন্যবাদ। কিন্তু সেইটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ, এইটো শ্বেয়াৰ কৰাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে যোনদিনাখন গানটো ৰিলিজ হ'ব সেইদিনাখন বহুত বেছি মৰম দিব বুলি আশা থাকিল। চব ৰেকৰ্ড আমাৰ যিমান চেনেলৰ যিমান ভিডিঅ' আছে চবৰে ৰেকৰ্ড আমি ব্ৰেক কৰিম বুলি আশা আছে। কিন্তু মোৰ ভাল লাগিব যেতিয়া এই পোষ্টাৰটো যদি কোনোবাই ক'ৰবাত ভালকৈ প্ৰিণ্ট কৰি যোনে পাৰে আৰু চবকে কোৱা নাই মই, যোনে পাৰে ক'ৰবাত যদি এনেকৈ লগাই দিয়ে, এতিয়া ধৰক মই চব জেগাতে গৈ লগাব নোৱাৰিম, কিন্তু যোনে যেনেকৈ য'ত পাৰে পোষ্টাৰটো ৱালত হওক ক'ৰবাত এনেকৈ হওক যদি লগাই ফটো দিয়ে মেনশ্যন কৰে মোৰ বহুত বেছি ভাল লাগিব। থেংক ইউ ছ' মাছ ভাই লোক, দাদা ভাইটি সকলোকে, ভণ্টি বাইদেউ। বন্ধুসকল যাত্ৰাৰ পোষ্টাৰ ফাইনেলি আমি লগাই দিলোঁ। বন্ধুসকল যদি আপোনালোকে বিকাশ দাৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি ল'ব। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।